Government pen monsam kaching kiji peace discussion aphan pura DNLMI phu Etika Difusa Kongchunbang Pritomjit Jigdung Lapen additional CNC Jadison Haflongbar Labang ke thomatum Karbi Anglong Dhonsiri Dauzin Fang Arongalong nang sunlo Bangsunangki sunalong Assam Education Minister Ranoj Pegu ADGP GP Singh ADGP Hiren Nath DIG Central Range Satyaraj Hajorika Karbi Anglong SP Pusparaj Singh Karbi Anglong Autonomous Council EM Prodip Difusa Tumpen Dengponlo Laso DNLA Asongpen Hongnang Kechon Along Dhonsiria Havar Aman Kedo Anparta Radatum Chetongdun সমাধান হ'ব আৰু জিলাখনলৈ শান্তি প্ৰগতি জিলাকেইখনৰ লগতে সমগ্ৰ অসমলৈ শান্তি প্ৰগতি ঘূৰি আহিব আমি এখন শক্তিশালী সমৃদ্ধিশালী বৈভৱশালী অসম গঢ় দিবলৈ সক্ষম DNLৰ মূল দাবীটো কি আছিলে কোন বিষয়টো লৈ পেলাই চৰকাৰে কথা পাতিব তেওঁলোকৰ যিখিনি দাবী আছে সকলোখিনি দাবীয়ে আমি আলোচনা কৰিম আমি কোনো চৰ্ত সাপেক্ষে অমুকটো আলোচনা কৰিম তমুকটো আলোচনা নকৰিম এনেকুৱা আমাৰ নাথাকে আমি তেওঁলোকৰ লগত মুক্তভাৱে আলোচনা তেওঁলোকৰ কিবা চৰ্ত দাবী কৰিছে নেকি আপোনালোকক তেওঁলোকৰ পাইছে চৰ্ত বিচৰা নাই এটাই এটা কণ্ডিশ্যন যিহেতু শান্তি আলোচনা প্ৰক্ৰিয়াটো আৰম্ভ হৈছে গতিকে এই সময়খিনিৰ মাজত তেওঁলোকৰ ফালৰ পৰাও কোনো ধৰণৰ কাম কাজ কোনো ধৰণৰ এইবিলাক অস্ত্ৰ লৈ পেলাই ফলন ফুলন এইখিনি নাথাকিব আৰু বাকী যিখিনি গ্ৰাউণ্ড ৰুল নিশ্চিতভাৱে আলোচনা প্ৰক্ৰিয়াৰ মাজেৰে কৰা হ'ব সেইখিনি ভিত্তিত প্ৰক্ৰিয়াটো আগবাঢ়িব গ্ৰাউণ্ড ৰুল আৰু শান্তি আলোচনা কোন তাৰিখে হ'ব বুলি আপোনালোকে সিদ্ধান্ত আৰম্ভ হৈ গ'ল আজিৰ পৰা আৰম্ভ হৈ গ'ল আজি তেখেতসকলৰ লগত আমি ইয়াত তেখেতসকলক আমি আদৰণি জনালোঁ আৰু তেখেতসকলো ওলাই আহিছে এতিয়া তেওঁলোক গুৱাহাটীলৈ যাব চৰকাৰৰ লগত আলোচনা আৰ্মছ লে ডাউন কোনদিনা হ'ব এইটো নিৰ্দিষ্ট কোনো তাৰিখে তাৰিখে কোৱা প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল থেংক ইউ